তুমি কবা কব মই হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। আৰু এতিয়া মই যিহেতু অতিথি আছোঁ, ৰাতিপুৱাই গৈছে এতিয়া যিহেতু 3টা বাজিছে। আৰু আজি ব্লগটো মই অতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু বিহু হয় আৰু বিহুত ঘৰলৈকো যাব লাগিছিলে আৰু ঘৰলৈ যাবলৈ পোৱা নাই, তাকে ৰাতিপুৱা ঘৰলৈ যাম বুলি ভাবিছোঁ। আৰু এতিয়া যিহেতু কেছ আছিলে, এতিয়া ৰাতি আমি যিহেতু কেছ কৰি আছোঁ, অতিথি আছোঁ, এতিয়া আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আপোনালোকে চাই থাকিব মই কি হৈ আছে, সকলোখিনি দেখাই আছোঁ, ঘৰলৈ গৈ থাকিম। আৰু লগতে মোৰ সকলো ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউব সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যেন ধুনীয়াকৈ বিহুটো পালন কৰক। আৰু আমি যিহেতু ইয়াতে আছোঁ, ঘৰলৈ যাম, ঘৰত গৈ কি হৈ আছে সকলোখিনি দেখাম। তেতিয়াহ'লে বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিলে এতিয়া চাই থাকক, মই দেখাই আছোঁ কি হ'বলৈ গৈ আছে। ফাইনেলি গাইছ, এতিয়া ৰুমাহি পাই গ'লেহি। আৰু ৰুমাহি পাই এতিয়া আপোনাৰ 3টা বাজিব, 3:30 হৈ গ'ল, 4টাই বাজিব। আৰু কিনো খাম এতিয়া, অলপ চিকেন আছিলে, অলপ চিকেন মই খাইছোঁ, ভাত লোৱা নাই। আৰু এইফালে ইয়াত অলপ চব্জি আছিলে, চব্জি মানে এইটো চাম্বাৰ হয়, ছজনা দি এনেকৈ বনোৱা হৈছিল, সেইটো অলপ খাম। আৰু চিকেন মই অলপ খাই আছোঁ, ইয়াকে খাওঁ। আৰু ভাত 4টামান নাখাওঁ, টাইম ইমান দেৰি হ'লোঁ, সেইটোকে খাই এতিয়া 1 ঘণ্টামান ৰেষ্ট ল'ম। ৰেষ্ট লৈ পেলাই ঘৰলৈ যাব লাগিব বিহু বুলি। গাইজ, ঘৰলৈ বুলি এতিয়া আহি আছোঁ। আৰু এতিয়া ওলাই আহি গ'লোঁ, যিহেতু ৰ'দেই দিছে, পূৰা ৰ'দ ওলাইছে ৰাতিপুৱাই। আৰু এতিয়া আহি আছোঁ, গৈ আপোনালোকক কাইলৈ ঘৰতে গৈ লগ পামগৈ। চাই থাকিব ব্লগটো। ৰাতিপুৱা খুব সোনকালে আহিম বুলি ভাবিছিলোঁ, যিহেতু আহি পেলাই 1 ঘণ্টামান আছিলে, অকণমান আৰু ক'লে অকণমান শুই লোৱা বুলি 1 ঘণ্টা ৰেষ্ট কৰোঁতে টোপনি গুচি গ'ল। আৰু 1 ঘণ্টা লেট হৈ গ'ল, সেইকাৰণে এতিয়া চাওক ৰ'দে ওলাই গৈছে। এতিয়া জল্দি গৈ ঘৰ পামগৈ, চাই থাকক। ফাইনেলি গাইজ, ঘৰ আহি পাই গ'লোহি। আৰু এয়া আমাৰ দেউতাহঁতে ধুনীয়াকৈ গোসাঁই গাই আছে, যিহেতু বিহু দিনাখন ধুনীয়াকৈ ভগৱানৰ চাকি তাকি লগাই, সদায় লগায় আৰু প্ৰসাদ দিয়ে। আৰু চাওক আহি পাই গোসাঁই গাই আছে, মই মনে মনে অলপ ভিডিঅ' কৰি আছোঁ। ফাইনেলি এতিয়া ধুনীয়াকৈ গা চা ধুই ল'লোঁ। আৰু এতিয়া প্ৰসাদ লৈছোঁ, প্ৰসাদ খাই আছোঁ। আৰু এতিয়া কেইটামান দি দিলে হ'ল। আৰু চাহ তাহ খাই কৰি ল'ম, খাই কৰি লওঁ কি কৰা আছে দেখাই আছোঁ আপোনালোকক, চাই থাকিব। আলুটো খাম দি ধুতি চুটি লগাই ক'ত যাব ওলাইছে? কি কাৰ লগত? একেবাৰে হুঁচৰি গোৱাটো একেবাৰে নাম দিব জানা? নাম কি আৰু দিম আৰু কিয় নাজানো। ফাইনেলি এতিয়া মই ধুনীয়াকৈ ইয়াত দেখিছেনে, আমাৰ অসমীয়া সাজযোৰ ধুনীয়াকৈ মই পিন্ধি ল'লোঁ, ধুতি পাঞ্জাবী গামোচা ধুনীয়াকৈ লৈ লৈছোঁ। আৰু এতিয়া যাম ৰাইজৰ লগত হুঁচৰি গাম আমি ডেকা। ফাইনেলি গাইজ, এতিয়া হুঁচৰি গাই আছোঁ আমি। আৰু এতিয়া মই দেখাই আছোঁ, আহিছে আমি সকলোৱে মিলি হুঁচৰি গাই আছোঁ। এতিয়া আমি গাইছোঁ হুঁচৰিত ব্যস্ত হৈছোঁ পুৰা। আৰু ইয়াত আমি হুঁচৰি গাইছোঁ ৰাতি।
পেলাই এনেকৈ অকণ লগৰ বন্ধু বান্ধৱৰ লগত যিহেতু বিহু বুলি এপাক হুঁচৰি গাই অলপ মনটো ভাল লাগিছে আৰু আমিতো এনেকৈ নাপাওঁৱেই গাঁৱলৈ আহি এনেকৈ অকণ ফূৰ্তি ফাৰ্তা কৰোঁ কিবা এটা ভাল লাগে আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকেও চাব যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আজিলৈ আপোনালোকে চাই থাকক আৰু মই দেখাই আছোঁ চাওক আজি যিহেতু গাইছ মানুহৰ বিহু হয় আৰু মই ৰাতিপুৱাই গা চা ধুই বজাৰলৈ আহিলোঁ আৰু যিহেতু ভিনদেউ আহিছে ভিনদেউকো লৈ ল'লোঁ আৰু এতিয়া এইফালে বজাৰত অলপ বজাৰ কৰি লওঁ আৰু মাছো লৈ আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব ইমান কণী ওলাইছেনে ফাইনেলি গাইছ মই এতিয়া বজাৰৰ পৰা আহি পালোঁ আৰু আহি পাই এতিয়া ধুনীয়াকৈ মই মাছ ধুনীয়াকৈ ধুই চাফা কৰি দিছোঁ আৰু লগতে নিমখ হালধি সানি কৰি দিছোঁ এতিয়া মাহঁতে ধুনীয়াকৈ বনাব আপোনালোকে চাই এইফালে আমাৰ ভিনদেউ আহি পাই গ'ল এয়া চাহ খাই আছে ভিডিঅ' কৰি আছোঁ এয়া মই মোৱা মাছ ভাজিলোঁ পটল ফ্ৰাই কৰিছোঁ আৰু এইফালে কেৰেলা চব্জি আৰু এইফালেতো গাখীৰ আছে মটন বনাই থোৱা আছে এয়া টেঙা দালি গৰমত এতিয়া আছে মাছৰ কণীটো ভাজি পাৰিব ধুনীয়াকৈ এইটো কমল কাঠ মাছৰ কণী চব্জি বনাইছিলোঁ 100 এবিধ শাক মিক্স আছে ইয়াত সকলো বস্তু মিক্স কৰি পেলাই 100 এবিধ শাক মিক্স কৰি পেলাই বনোৱা হৈছে আৰু আজি খাব লাগে 100 এবিধ চব্জি এইফালে পুদিনা চাটনি ইয়াত ধুনীয়াকৈ মাছ ভাজি আছে এই মাছ ভাজা হৈ গৈছে ধুনীয়াকৈ জিকা বিলাহী এনেকৈ মাছৰ তৰকাৰী বনাব আৰু এতিয়া মই ইয়াত দিছোঁ মাছৰ ডিম ভাজি আছোঁ ডিম ভাজি আছোঁ এতিয়া মই মাছৰ তাৰপিছত আৰু আছে ভাজিবলৈ এয়া ফাইনেলি গাইছ এতিয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল যিহেতু খাবলৈ আৰম্ভ কৰিলোৱে খাই আছোঁ আৰু চাওক আপোনালোককো দেখাই লৈছোঁ আৰু কি কি আইটেম বনোৱা হ'ল এইফালে আপোনাৰ মাছৰ টেঙা জোল আছে খাচী মাংস আছে তাৰপিছত এইফালে চালাড আছে আৰু সৰু সৰু মোৱা মাছ আছে পুদিনা চাটনি পটল ফ্ৰাই 100 এবিধ শাক আছে আৰু তিতাকেৰেলা চব্জি আছে এইফালে টেঙা দালি আছে মাহঁতে দেৱজনীহঁতে লাহে লাহে খাই আছে ভাত পানী খোৱা হৈ গ'ল আৰু বেছি দেৰি নকৰি ভিনদেউকো এতিয়া মই নগাঁৱত গৈ থৈ আহিম তেতিয়াহ'লে আজিলৈ বাই বাই